Hello everyone, welcome back to my YouTube channel Hivi's Lifestyle. আজি আমি দেখাবলৈ গৈ আছো আপোনালোকক কোমল চাউলৰ দুটা ৰেচিপি। প্ৰথমতে আমি কোমল চাউলখিনি ধুই লৈ ধুনিয়াকে পানীখিনি ধুই লৈ পানীখিনিৰে তিয়াই থব লাগিব। 3 ঘণ্টা মান তিয়াই থোৱাৰ পিছতে আমাৰ কোমল চাউলখিনি ধুনিয়াকৈ সিজি যাব। তাৰ পাছতে আপোনালোকে ধুনিয়াকে এই গৰম বতৰত কোমল চাউলৰ সোৱাদ ল'ব পাৰিব। কোমল চাউলখিনি আপোনালোকে ৰংটো ৰঙচুৱা দেখিছে, যেতিয়া আমাৰ সিজি যাব তাৰ পিছত এই চাউলৰখিনি বৰণ হৈ পৰিব একদম বগা। আৰু এই গৰম দিনত কোমল চাউল খাই খুবেই ভাল লাগে। আপোনালোকে খাইনে প্লিজ কমেণ্টত জনাব। এয়া আমি কোমল চাউলখিনি তিয়াই থলো 3 ঘণ্টা। 3 ঘণ্টাৰ পিছতে এয়া দেখিছে নহয়, সাৰ্ভ কৰাৰ পিছত ইমান ধুনীয়া হৈছে। তেতেলী, জলকীয়া, নিমখ আৰু নেমুৰেও খাব পাৰে। আপোনালোকে খাই চাওক। দেখিছেই নহয়, দেখাতে কিমান ধুনীয়া দেখিছে। এবাৰ খাই চালে আপোনালোকৰ বাৰে বাৰে খাই চাবলৈ মন যাব। একেবাৰে সহজ ৰেচিপি। ইয়াৰ পিছত আৰু এটা ৰেচিপি হৈছে কোমল চাউলৰ গুড় আৰু চেনি আৰু কল দৈ। আপোনালোকে যদি দৈ ভাল নাপায় এঙা গাখীৰো খাব পাৰে ইয়াৰ লগত। এয়া চাওক, আমি এটা কল দিছোঁ, দৈ অকণমান দৈ দি ল'ম। জলপান খাই যিসকলে ভাল পায় নিশ্চয় কোমল চাউলো এনেদৰে খাই খুব বেছি ভাল পাব। আপোনালোকে ঘৰত খাই চাওক আৰু কেনেকুৱা পায় জনাওক। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।